তুমি বিহু যে মাৰিবা নাই? মই অলপ বিহু চোন নামাৰো। কিয়? এনেই কি পিন্ধিবা? মেখেলা আৰু তাৰপিছত তোমাৰ পেটিকোট আৰু তাৰপিছত তোমাৰ হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই এটা বিল আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আগন্তক মানে ৰঙালী বিহুলৈ আপোনালোকক সকলোকে মানে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আজি মানে বিহু কম্পিটিশ্যন হৈ আছিলে ইয়াত, বিহু মানে কিবা শিকাই আছে ইয়াত, সেইকাৰণে বিহু মানে চাবলৈ আহিলোঁ। ত' ইয়াত মানে বিহু শিকাই আছে ইয়াত, সেই চাবলৈ আহিলোঁ। ৰ'ব, চব ওচৰৰ পৰা দেখাই আছোঁ। মানে তুমিতো বিহু মাৰিম বুলি কৈছা, মাৰিবা মানে কেনেকে মাৰিবা, ক'ত মাৰিবা বিহু এবাৰ কৈ দিয়া আমাৰ ইয়াত। মেখেলাখন পিন্ধিব লাগিব, লুঙি এখন পিন্ধিব লাগিব। কোৱা আকৌ, সি আকৌ মেখেলা এখন পিন্ধি বোলে, ধুতি এখন পিন্ধি বিহু মাৰে বোলে। আমাৰ দাদাই মেখেলা পিন্ধি আৰু ধুতি পিন্ধি বিহু মাৰে বোলে। কি পিন্ধিবা? মেখেলা আৰু তাৰপিছত তোমাৰ পেটিকোট আৰু তাৰপিছত তোমাৰ এই সৰুটো যে মইনা পেণ্টটো অ' মইনা পেণ্ট পিন্ধিও সেইকাৰণে বিহু মাৰিম বুলি কৈছে আমাৰ দাদা। ত' মানে ইয়াত আৰু এইবিলাক শিকাই আছে, চব এইবিলাক শিকাই আছে। আৰু কিবা এটা কোৱা, মানে তুমি বিহু যে মাৰিবা নাই? মই অলপ বিহু চোন নামাৰো। কিয়? এনেই মানে বিহুৱে হৈছে আমাৰ অসমৰ জাতীয় উৎসৱ, আৰু তুমি বিহু নমৰাকে থাকিলে কি হ'ব বাৰু? বিহু মাৰিব পাৰি নেকি? হুঁচৰি খাব পাৰি? হুঁচৰি সেইটোকে কয়, হুঁচৰি গোৱাকে কেতিয়াও কয় বিহু মাৰা বুলি, সেইটোকে মই সুধিছোঁ। আমি বিহু নেমাৰো, বিহু হুঁচৰি গাম, বিহুকে হুঁচৰি বুলি কয়। তুমি এতিয়া বিহু মাৰিবা নাই? তুমি বিহু নেমাৰো, মই হুঁচৰিহে মাৰিম। অঁ, তুমি হুঁচৰি মাৰিবা? গাম হয়। হুঁচৰি গাব, ই মাৰিব, আৰু তুমি হুঁচৰি কি গাইবা? হুঁচৰি কিন্তু হুঁচৰি আকৌ এইবিলাক চব ইউটিউবত যাব কথা। অঁ, ত' গাইজ মানে পুৰা শিকি আছে, ওচৰলৈ গৈ আছোঁ মই। গাইজ মানে ইয়াত সৰু ছোৱালীবিলাকো নাচি আছে, আপোনালোকক দেখাইছোঁ মই। তো গাইজ, আগন্তক ৰঙালী বিহুলৈ সকলোৱে শুভেচ্ছা থাকিলে ন? বহুত শুভেচ্ছা থাকিল বুলি কৈছে ই ন। আগন্তক ৰঙালী বিহুলৈ সকলোৱে মানে শুভেচ্ছা যাচিলোঁ। মানে ইয়াত চব এইবিলাক মানে শিকাই আছে, আমাৰ ইয়াত মানে বিহু শিকাই আছে। মঞ্চত নাচিবলৈ মানে কেনেকৈ নচাব, কি কৰিব, চব এইবিলাক আমাৰ ইয়াত শিকাই আছে। সেইকাৰণে চাবলৈ আহিলোঁ অলপ। এইকেইটা আমাৰ লগত, এই হাৰামিকেইটাও আহিছে লগত।